वेलकम टू asavideo.in আজি আমি ডিসকাস কৰিব গৈ আছো আসাম কারেন্ট এফেয়ার্স অর্থাৎ এইটো ভিডিওত আমি মেইনলি ডিসকাস কৰিম জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ সকলোখিনি কারেন্ট এফেয়ার্স এমসিকিউ ফৰমেটত যদি আপুনি প্ৰিপাৰেচন কৰি আছে এপিএসসি আৰু আদাৰ কম্পিটিটিভ এক্সামৰ কাৰণে তেনেহলে এইটো ভিডিওটো আপোনালোকৰ বাবে খুব হেল্পফুল হ'ব ইয়াতে সকলোখিনি জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ কারেন্ট এফেয়ার্স সমূহ ইনক্লুড কৰা হৈছে এমসিকিউ ফৰমেটত সো ভিডিওটো শেষলৈকে চাব সো পলম নকৰাকে আজি ভিডিওটো স্টাৰ্ট কৰো Now question number 1 at খুদা হৈছে renowned Assamese poet নীলমণি ফুকন passes away on অর্থাৎ অসমৰ প্ৰখ্যাত কবি নীলমণি ফুকনৰ দেহাৱসান কেতিয়া হৈছিল আপোনালোকে জানে নীলমণি ফুকন আসলে অসমৰ এজন প্ৰখ্যাত কবি তেওঁৰ মৃত্যু কেতিয়া হৈছে সেইটো খুদা হৈছে তেওঁৰ কিছুদিন আগতে মৃত্যু হৈছিল তাৰ এক্সাক্ট ডেটটো আছিল 19 জানুৱাৰী 2023 সো অপশন এ হ'ব ইয়াৰ কারেক্ট आंसर সো ইয়াৰ বিষয়ে আমি অলপ চাই লওঁ renowned Assamese poet নীলমণি ফুকন passes away on 19 January 2023 so এইটো ডেটটো হয় তেওঁ মেইনলি কিহৰ বাবে বিখ্যাত আছিল তেওঁ 56th জ্ঞানপীঠ এৱাৰ্ড পাইছিল 2021 চনত সো তেওঁৰ বিষয়ে আপোনালোকে ভালকে চাই যাব এক্সাম্পলত তেওঁৰ পৰা কোৱেশ্চন বহুখিনি হ'ব পাৰে নাও কোৱেশ্চন নম্বৰ 2 ত খুদাইছে হু was the chief guest of India's 74th Republic Day celebration 2023 অর্থাৎ ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন সমাৰোহত মুখ্য অতিথি কোন আছিল সো তেওঁ আছিল অপশন এ আব্দেল ফতেহ এল সিসি সো তেওঁৰ বিষয়ে আমি অলপ চাই লওঁ আব্দেল ফতেহ এল সিসি আছিল ইজিপ্চিয়ান প্ৰেসিডেন্ট অর্থাৎ ইজিপ্টৰ তেওঁ প্ৰেসিডেন্ট আছিল সো আৰু এই বছৰৰ যোনটো আমাৰ ৰিপাব্লিক ডে আছে তাৰ যোনটো থিম আছিল হেতু কি আছিল ভাগিদাৰী অর্থাৎ পার্টিসিপেশন অফ দা পিপল অর্থাৎ জন ভাগিদাৰী বা পার্টিসিপেশন অফ দা পিপল সো এই দুটা আপোনালোকে ভালকে চাব ৰিপাব্লিক ডে সমূহৰ মুখ্য অতিথি আৰু থিমটো কি আছিল না কোৱেশ্চন নম্বৰ 3 ত খুদা হৈছে জোনবিল মেলা ইজ সেলিব্রেটেড বাই হুইচ ট্রাইব অর্থাৎ জোনবিল মেলাটো কোন জনগোষ্ঠী বা জনজাতিয়ে পালন কৰে সো আপোনালোকে জানে কিছুদিন আগতে জোনবিল মেলা হৈ গৈছে জোনবিল মেলাটো তিৱা জনগোষ্ঠীয়ে পালন কৰে না জোনবিল মেলাৰ বিষয়ে আমি অলপ চাই লওঁ মানে this mela is organized every year in the month of Magh in Assamese calendar mid January at Diang Belguri in Morigaon district অর্থাৎ মৰিগাঁও ডিস্ট্ৰিক্টত মিড জানুৱাৰীত এইটো জোনবিল মেলাটো পালন কৰা হয় আৰু এই জোনবিল মেলাটোত মেইনলি বাৰ্টাৰ সিস্টেম চলে অৰ্থাৎ আদান প্ৰদান প্ৰথা চলে আৰু এইটো মেইনলি তিৱা জনগোষ্ঠীয়ে পালন কৰে তিৱা জনগোষ্ঠীৰ আন এটা নামও খুদি দিব পাৰে তিৱা জনগোষ্ঠী সমূহক বা জনজাতিক লালক বুলি বা লালং বুলি কোৱা হয় নাও নেক্সট কোৱেশ্চন যাও নেক্সট কোৱেশ্চনত খুদা হৈছে হু এমং দ্য ফলোইং উইন কলাগুৰু বিষ্ণু ৰাভা এৱাৰ্ড 2023 অর্থাৎ কোনে কলাগুৰু বিষ্ণু ৰাভা এৱাৰ্ড 2023 বঁটা লাভ কৰিছে সো ইয়াৰ কারেক্ট आंसर টু অপশন ডি ডক্টৰ পূৰ্ণা ভট্টাচাৰ্য নাও তেওঁৰ বিষয়ে আমি অলপ চাই লওঁ কিছুদিন পূৰ্বে আসাম সাহিত্য সভাই কিছুমান মানে এৱাৰ্ডৰ ৰেচিপিয়েণ্টৰ নাম ঘোষণা কৰিছে তাৰ ভিতৰতে কিছুমান ইম্পৰ্টেন্ট এৱাৰ্ড সমূহ আমি ইয়াত আনিছো আপোনালোকৰ বাবে সেই ইম্পৰ্টেন্ট এৱাৰ্ড সমূহ হৈছে অপশন এ ডক্টৰ এম কমলউদ্দিন আহমেদে পাইছে অম্বিকাগিৰি ৰায় চৌধুৰী এৱাৰ্ড ডক্টৰ পূৰ্ণা ভট্টাচাৰ্যই পাইছে কলাগুৰু বিষ্ণু ৰাভা এৱাৰ্ড আৰু গণপদা চৌধুৰীয়ে পাইছে হেমবৰুৱা এৱাৰ্ড এই তিনটা এৱাৰ্ড বহুকে ইম্পৰ্টেন্ট Now question number 5 at খুদা হৈছে how many districts are there in Assam as on April 2023 অর্থাৎ 2023 চনৰ এপ্ৰিল মাহৰ হিচাপত অসমত কিমানখন জিলা আছে সো আপোনালোকে জানে কিছুদিন আগতে অসমত কিছুমান জিলা সমূহ মানে ৰিডিউস কৰা হৈছে এডুকেশন হেকানে এড কৰা হৈছে যে কিছুমান লৰা সমূহ বা লৰা ছোৱালী বা এসপিৰেন্ট সমূহৰ কনফিউজন থাকি যাব পাৰে হেকানে এড কৰা হৈছে সো বৰ্তমান অসমত 31খন জিলা আছে সো কি হৈছিল তাৰো আমি ব্যাকগ্ৰাউণ্ড চাই লওঁ Assam district to reduce from 35 to 31 অর্থাৎ এটো 35 ৰ পৰা 31 লৈ ৰিডিউস কৰা হৈছে আৰু কি ৰিডিউস কৰি কোড মাৰ্জ কৰা হৈছে হেতু আপোনালোকে চাই লওক বজালী ডিস্ট্ৰিক্ট টু বৰপেটা ডিস্ট্ৰিক্ট বিশ্বনাথ টু শোণিতপুৰ ডিস্ট্ৰিক্ট হোজাই টু নগাঁও ডিস্ট্ৰিক্ট তামুলপুৰ টু বাক্সা ডিস্ট্ৰিক্টত এড কৰা হৈছিল নাও Question number 6 Raido Moidams in India's nomination for UNESCO World Heritage Site status under which category অর্থাৎ চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদাৰ বাবে ভাৰতৰ মনোনয়ন কোন শ্ৰেণীৰ অধীনত হৈছে সো কোনটো ক্যাটাগৰীত মানে চৰাইদেৱে ইউনেস্কোৰ ওয়ার্ল্ড হেৰিটেজ সাইটত এটা মানে মৰ্যাদা লাভ কৰিছে হেতু হৈছে অপশন এ কালচাৰেল ক্যাটাগৰী মেইনলি ক্যাটাগৰী তিনটা থাকে যোনখিনি ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইটত এটা থাকে নেচাৰেল এটা কালচাৰেল আৰু এটা মিক্স টাইপ সো ইয়াত কালচাৰেলত আমাৰ চৰাইদেউ মৈদামে
এইটো ষ্টেটাছটো পাইছে। নাও ইয়াৰ বিষয়ে আপোনালোকে চাব পাৰিব, ইয়াত ভিডিঅ'টো পজ কৰি নোট ডাউন কৰিব পাৰিব। না কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 7ত সোধাইছে হুইচ টিম হেজ ৱন আণ্ডাৰ-19 ওমেন্স টি20 ৱৰ্ল্ড কাপ 2023, অৰ্থাৎ 2023 চনৰ আণ্ডাৰ-19 টি20 বিশ্বকাপ কোনটো দলে জয়লাভ কৰিছে। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইণ্ডিয়া। ইণ্ডিয়াই আণ্ডাৰ-19 ওমেন্স টি20 ৱৰ্ল্ড কাপটো জিকিবলৈ সক্ষম হৈছে। না কুৱেশ্যন নম্বৰ 8টো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াত সোধা হৈছে মেন মেৰিং গাৰ্লছ এজ বিল' 18 ইয়াৰ্ছ ইন আছাম বুকছ আণ্ডাৰ পক্সো এক্ট, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ পক্সো এক্ট। অৰ্থাৎ অসমত 14 বছৰৰ তলৰ ছোৱালী বিয়া কৰা পুৰুষৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। পক্সোৰ সম্পূৰ্ণ ৰূপটো এইটো আপোনালোকে শুনিছে চাগে, পক্সো বহুখিনি নিউজত আছিলে। চ' পক্সোৰ সম্পূৰ্ণ ৰূপটো সোধা হৈছে। চ' পক্সোৰ সম্পূৰ্ণ ৰূপটো হৈছে অপশ্যন ডি, প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ এক্ট। চ' এইটো অতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে ভালকৈ নোট ডাউন কৰি যাব। না কুৱেশ্যন নম্বৰ 9, কুৱেশ্যন নম্বৰ 9ত সোধা হৈছে হু এমং দ্য ফলোইং ইজ এপইণ্টেড এজ নিউ ডিজিপি অফ আছাম, অৰ্থাৎ নিম্নলিখিত কাক অসমৰ নতুন ডিজিপি হিচাপে নিযুক্তি দিয়া হৈছে। আপোনালোকে জানে কিছুদিন পূৰ্বে অসমৰ প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ ৰিটায়াৰমেণ্টৰ পাছত জি.পি. সিঙে তেওঁৰ দায়িত্বটো লৈছে। চ' অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। না কুৱেশ্যন নম্বৰ 10, কুৱেশ্যন নম্বৰ 10ত সোধাইছে নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ ডে ইজ চেলিব্ৰেটেড, অৰ্থাৎ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী মানে যোনটো ৰেজিং ডেটো কেতিয়া পালন কৰা সোধা হৈছে। আপোনালোকে জানে NDRFটো কি হৈছে, NDRFটো হৈছে এটা স্পেচিয়েল ফ'ৰ্চ। চ' NDRFৰ ৰেজিং ডেটো কেতিয়া পালন কৰা সেইটো সোধা হৈছে। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 19 জানুৱাৰী। NDRFটো হৈছে এটা স্পেচিয়েল ফ'ৰ্চ, এইটো খুবেই নিউজত আছিলে। কিহৰ বাবে, যোনটো টাৰ্কিত আমাৰ এটা অপাৰেশ্যন কৰিছিলে ইণ্ডিয়াৰ NDRF টিমে, তাৰ বাবে NDRFটো খুবেই ইম্পৰ্টেণ্ট হৈ পৰিছিলে আৰু নিউজত আছিলে, সেইকাৰণে এইটো কুৱেশ্যনটো ইয়াত এড কৰা হৈছে। টাৰ্কিত যোনটো ডিজাষ্টাৰ আহিছিলে তাত যোনটো NDRFে এটা অপাৰেশ্যন চলাইছিলে তাৰ নামটো সুধি দিব পাৰে। চ' তাৰ নামটো আপোনালোকে মনত ৰাখিব, তাৰ নামটো হৈছে অপাৰেশ্যন দোস্ত। না কুৱেশ্যন নম্বৰ 11, কুৱেশ্যন নম্বৰ 11ত সোধা হৈছে 76th ছেশ্যন অফ আছাম সাহিত্য সভা ৱাজ হেল্ড ইন, অৰ্থাৎ অসম সাহিত্য সভাৰ 76তম অধিৱেশন ক'ত অনুষ্ঠিত হৈছে। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নাৰায়ণপুৰ লখিমপুৰত। নাও এই যোনটো আমাৰ 76তম যোনটো আছাম সাহিত্য সভাৰ অধিৱেশন হৈছিলে সেইটো প্ৰেছিডেণ্ট কোন আছিলে, তাৰ প্ৰেছিডেণ্ট আছিলে ডক্টৰ সূৰ্যকান্ত হাজৰিকা, তেওঁ প্ৰিজাইড কৰিছিলে। সূৰ্যকান্ত হাজৰিকা আছিলে এজন পদ্মশ্ৰী এৱাৰ্ডী। কুৱেশ্যন নম্বৰ 12, কুৱেশ্যন নম্বৰ 12ত সোধা হৈছে ইন ফেব্ৰুৱাৰী 2023 হু ৱাজ ইলেক্টেড প্ৰেছিডেণ্ট অফ বাংলাদেশ, অৰ্থাৎ 2023 চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশৰ ৰাষ্ট্ৰপতি হিচাপে কাক নিযুক্ত কৰা হৈছে। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মহম্মদ শ্বাহাবুদ্দিন। চ' এইটো কুৱেশ্যনত অলপ ডিছপিউট হ'ব পাৰে। এইটো কুৱেশ্যন আপোনালোকক যদি বৰ্তমানৰ মানে বাংলাদেশৰ প্ৰেছিডেণ্ট সুধি দিয়ে তেনেহ'লে বৰ্তমানৰ প্ৰেছিডেণ্ট হ'ব আব্দুল হামিদ। তেওঁ মাৰ্চ 20 তাৰিখে তেওঁ মানে ওথ লৈছে, কিন্তু যদি আপোনাক ফেব্ৰুৱাৰী বুলি সুধি দিয়ে এনেকৈ তেনেহ'লে হ'ব মহম্মদ শ্বাহাবুদ্দিন। চ' আপুনি এইটো অলপ কাৰেকশ্যন বা ভালকৈ চাই ল'ব। কুৱেশ্যন নম্বৰ 13, কুৱেশ্যন নম্বৰ 13ত সোধাইছে 226th বাৰেচৰীয়া ভাওনা ইজ হেল্ড ইন, অৰ্থাৎ 226তম বাৰেচৰীয়া ভাওনা ক'ত অনুষ্ঠিত হৈছে। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি জামগুৰিহাট শোণিতপুৰ। চ' বাৰেচৰীয়া ভাওনা এইটো খুবেই ইম্পৰ্টেণ্ট, কাৰণ APSCয়ে ইয়াৰ পৰা 3-4টা কুৱেশ্যন অলৰেডি সুধিছে। চ' এইটো আপোনালোকে ভালকৈ নোট কৰিব যে কিছুদিন পূৰ্বে বাৰেচৰীয়া ভাওনাটো জামগুৰিহাট শোণিতপুৰত হৈ গৈছে। না কুৱেশ্যন নম্বৰ 14, মিছন ভূমিপুত্ৰ স্কিম ইজ ৰিলেটেড টু, অৰ্থাৎ মিছন ভূমিপুত্ৰ আঁচনিটো কিহৰ সৈতে সম্পৰ্কিত। অপশ্যনত আছে লেণ্ড ৰিলেটেড ছাৰ্ভিচ, স্কলাৰশ্বিপ, কাষ্ট চাৰ্টিফিকেট আৰু ফ্ৰী ফুড। ইয়াৰ ভিতৰত অপশ্যন চি কাষ্ট চাৰ্টিফিকেটটো হ'ব কাৰেক্ট এনচাৰ। অৰ্থাৎ মিছন ভূমিপুত্ৰ আপোনালোকে জানে নিউজত আছিলে বহুখিনি। চ' ভূমিপুত্ৰটো মেইনলি আমাৰ ষ্টুডেণ্টখিনিক কাষ্ট চাৰ্টিফিকেট দিয়াৰ আঁচনি আছিলে এটা। না কুৱেশ্যন নম্বৰ 15, হু এমং দ্য ফলোইং ৰিচেণ্টলি টেক্স অ'থ এজ এ চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট, অৰ্থাৎ নিম্নলিখিত কোনে শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত লৈছে। চ' তেওঁ হৈছে অপশ্যন এ জাষ্টিছ সন্দীপ মেহতা। না তেওঁৰ বিষয়ে আমি অলপ চাই লওঁ। জাষ্টিছ সন্দীপ মেহতা অন 15 ফেব্ৰুৱাৰী 2023 টুক অ'থ এজ এ চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট। তেওঁ কাৰ জেগাত লৈছে, জাষ্টিছ RM চাইয়া ৰিটায়াৰ হৈছে, তাৰ জেগাত তেওঁ জাষ্টিছ সন্দীপ মেহতাই 15 জানুৱাৰী 2023 অ'থ লৈছে। নাও ৰিচেণ্টলি খেলো ইণ্ডিয়া গেমছ concluded in Madhya Pradesh, which state won maximum number of medal in this competition.
শেহতীয়াকৈ মধ্যপ্ৰদেশত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাপ্ত হৈছে এই প্ৰতিযোগিতাত কোনখন ৰাজ্যক সৰ্বাধিক পদক জিকিবলৈ সক্ষম হৈছিল সো সৰ্বাধিক পদক কোনে জিকিছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ মহাৰাষ্ট্ৰে সৰ্বাধিক পদক জিকিবলৈ সক্ষম হৈছে আৰু এটা কোৱেশ্চন হ'ব পাৰে ইয়াত যে খেলো ইণ্ডিয়া ইউথ গেমটো ক'ত কনক্লুড হৈছে বা ক'ত মানে খেলো ইণ্ডিয়াৰ যুৱ খেলটো সমাপ্ত হৈছে সেইটো হৈছিল মধ্যপ্ৰদেশ Now question number 17. Question number 17 খুদাইছে who among the following is appointed as the new governor of Assam অর্থাৎ নিম্নলিখিত কাক অসমৰ নতুন গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে সো তেওঁ হৈছিল অপশন সি গুলাব চন্দ কটাৰিয়া সো এইটো অতিকৈ ইম্পৰ্টেণ্ট তেওঁৰ বিষয়ে আপোনালোকে চাই ল'ব পাৰে গুলাব চন্দ কটাৰিয়াক ফেব্ৰুৱাৰী 22 2023 এপইণ্ট কৰা হৈছে আসামৰ গভৰ্ণৰ হিচাপে তেওঁ 8 টাইম এমএলএ আছিল আৰু তেওঁ ফৰ্মাৰ হোম মিনিষ্টাৰ আছিল ৰাজস্থানৰ Now question number 18. Question number 18 খুদাইছে Assam CM inaugurates Northeast first compressed biogas plant in which district অর্থাৎ অসমৰ মুখ্যমন্ত্ৰী অসমৰ কোনখন জিলাত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম সংকুচিত জৈৱ গেছ প্ৰকল্প উদ্বোধন কৰিছিল সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন সি কামৰূপ Now ইয়াৰ বিষয়ে আমি অলপ চাই লওঁ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা on February 2023 inaugurated ফাৰ্ষ্ট এভাৰ বায়োগেছ প্লান্ট ইন সোনাপুৰ কামৰূপ ডিস্ট্ৰিক্ট আৰু এইটো মেইনলি কি হ'ব যোনটো আমাৰ এইটো প্লান্ট হ'ব ই ডেইলি 5 টন পাৰ ডে এই কম্প্ৰেছ বায়োগেছ প্ৰডিউস কৰিব কাউডাং সলিড ওয়েস্টৰ পৰা সো আজি ভিডিঅ'ত আমি ইমানে 15 টোটাল 18টা কোৱেশ্চন ডিসকাস কৰিলো সো নেক্সট ভিডিঅ'ত আমি আপোনালোকৰ বাবে আনিম মাৰ্চ আৰু এপ্ৰিলৰ কাৰেণ্ট এফেয়াৰ্স এনেকৈ আমি কাৰেণ্ট এফেয়াৰ্স বা অন্য সিৰিজসমূহ চলাই যাম সো যদি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনাক ডেইলি আপডেট লাগে কাৰেণ্ট এফেয়াৰ্সৰ তেনেহলে আপুনি আমাৰ টেলিগ্ৰাম চেনেল আসামিটো 01 জয়েন কৰিব পাৰে ইয়াৰ লিংকটো ডেসক্ৰিপচনত দিয়া হৈছে সো আজি ভিডিঅ'ত ইমানে আছিল থ্যাঙ্কস ফৰ ওয়াচিং হ্যাভ এ গুড ডে